Hello everyone, welcome to my YouTube channel Assamese Beauty Tips. আজি মই আপোনালোকৰ ওচৰত এটা নতুন ভিডিও লৈ আহিছোঁ। আশা কৰোঁ ভিডিওটো শেষলৈ চাব আৰু এই ভিডিওটোৰ দ্বাৰা বহুতো নজনা কথা জানিব পাৰিব। আপোনালোকলৈ এটা অনুৰোধ যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰে। আজি এই ভিডিওটোত আমাৰ চুলিত হোৱা উফিৰ সমস্যা আৰু প্ৰতিকাৰৰ বিষয়ে মই আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, আমাৰ মানৱ দেহৰ ছাল আৰু চুলিত নানান সমস্যাৰ সৃষ্টি হোৱা দেখা যায়। চুলিৰ সমস্যাসমূহৰ ভিতৰত চুলি সৰাটো এটা ডাঙৰ সমস্যা। ইয়াৰ উপৰি বৰ্তমান সময়ত কিছুমান মানুহৰ চুলি গৈ একেবাৰে তপা হোৱা দেখা যায়। সেইটো হৈছে উফিৰ কাৰণে। গতিকে উফি প্ৰতিকাৰ কৰাটো অত্যন্ত দৰকাৰী। ডেণ্ড্ৰাফ বা উফি হৈছে এবিধ মৃত চৰ্মকোষ। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱ আৰু উচিত যত্নৰ অভাৱৰ কাৰণে ছালত এই মৃতকোষ অধিক পৰিমাণে উৎপাদিত হয়। বংশগত কাৰণতো উফি বা ডেণ্ড্ৰফ হোৱা দেখা যায়। সাধাৰণতে উফি মূৰত হয় যদিও সৰ্বশৰীৰতো হোৱা দেখা যায়। ইয়াৰ প্ৰভাৱ মুখত বেছিকৈ পৰে, ফলস্বৰূপে আমাৰ শালমইনা ওলোৱা দেখা যায়। মূৰত উফি বা ডেণ্ড্ৰফ হ'লে আমাৰ চুলিকোছা বহুতো ক্ষতিসাধন হয়। যেনে চুলিকোছা সোনকালে পকে, চুলিৰ গুৰিত ঘাঁ হয়, চুলি ছিগে, চুলিৰ গুৰিত খজুৱাই ইত্যাদি ইত্যাদি। উফি বা ডেণ্ড্ৰফ আমাৰ চুলিৰ গুৰিত জমা হৈ চুলিৰ ছিদ্ৰ বন্ধ কৰি দিয়ে, যাৰ ফলত চুলিৰ গুৰিয়ে পুষ্টি, তেল, পানী, বতাহ পোৱাত বাধা দিয়ে। এইকাৰণে চুলিয়ে যথেষ্ট কষ্ট পায়। বন্ধু বান্ধৱীসকল, উফি বেছি হ'লে কিছুমান মানুহৰ চকুৰ পতা পৰ্যন্ত উখহি পৰে, চকু ৰঙা পৰা দেখা যায়। এই ক্ষেত্ৰত উচিত যত্ন আৰু পৰিচৰ্যা নকৰিলে ভয়ানক ৰূপ ধাৰণ কৰি চুলি ছালৰ অনিষ্ট সাধন কৰিব পাৰে। উফি বা ডেণ্ড্ৰফ সংক্ৰমণ হৈ চুলিৰ সৰাৰ পৰা আৰম্ভ কৰি কপাল, পিঠি, কাণ, বুকু আদিতো গুটি বা শালমইনা ওলোৱা দেখা যায়। সেয়ে উফি বা ডেণ্ড্ৰফ নহ'বলৈ আমি প্ৰথমৰ পৰা সাৱধানতা অৱলম্বন কৰিব লাগে। ছাল চুলিত সংক্ৰমণ নহ'বলৈ ইয়াৰ বিশেষ যত্ন ল'ব লাগে। বন্ধু বান্ধৱীসকল, সেইবুলি বজাৰত পোৱা কেমিকেলছ থকা যিকোনো শ্বেম্পু বা তেল আমি ব্যৱহাৰ কৰিব নালাগে। এনেকুৱা কৰিলে আমাৰ চুলিখিনি আৰু বেছিকৈ সৰি যোৱা দেখা যায় আৰু চুলিৰ গুৰি আৰু ছালৰ হানি হোৱা দেখা যায়। যিকোনো উফি নাশক শ্বেম্পু বা তেলৰ ব্যৱহাৰ বন্ধ কৰিলে আকৌ পুনৰ মূৰত উফি বা ডেণ্ড্ৰফ হোৱা দেখা যায়। বন্ধু বান্ধৱীসকল, উফি হ'লে ধৈৰ্য ধৰি মই দিয়া সমাধানকেইটা আপোনালোকে মানি লওকচোন, বহুতো সুফল পাব। 1 নম্বৰ, উফি বা ডেণ্ড্ৰফ আঁতৰাবলৈ আপোনালোকে নাৰিকলৰ তেলৰ লগত নহৰু 4 ফুটা ভালকৈ থেতেলিয়াই কুহুমীয়া গৰম কৰি চুলিৰ গুৰিত সেওঁতা ফালি ফালি কপাহৰ সহায়ত লগাব আৰু এৰতি ৰাখি পিছদিনা শ্বেম্পু কৰি ধুব। সপ্তাহত এনেকুৱা আপোনালোকে 3 দিনমান কৰিলে বহুতো সুফল পাব। 2 নম্বৰ পৰামৰ্শটো হৈছে, আমি যদি নেচাৰেল হেনা বা জেতুকা পাতৰ ৰসৰ লগত কণী এটা আৰু দৈ মিশ্ৰণ কৰি 1 ঘণ্টা ৰাখি মূৰটো ধুলে যথেষ্ট ভাল ৰিজাল্ট পাব। 3 নম্বৰ হৈছে, নিমপাত সিজোৱা পানীৰে মূৰ ধুলে আমাৰ উফিৰ সমস্যা নোহোৱা হয়। পাৰিলে সপ্তাহত 3 দিনমান ব্যৱহাৰ কৰিব লাগে। বন্ধু বান্ধৱীসকল, আমাৰ যদি উফি হৈছে তেতিয়াহ'লে আমি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰতো বিশেষভাৱে গুৰুত্ব দিব লাগে। গাৰুৰ ৱাৰ, পিন্ধা কাপোৰ, টাৱেল, গামোচা, ফণি আদি ডেটল পানীৰে ৰেগুলাৰ ধুব লাগে। নিজৰ ফণি, টাৱেল আনক ব্যৱহাৰ কৰিব দিব নালাগে পৰাপক্ষত। 5 নম্বৰ হৈছে, নেমুৰ ৰস উফি আঁতৰাবৰ কাৰণে এটা উত্তম উপায়। নেমুৱে এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰে। সপ্তাহত 4 দিন লগাব পাৰে আপোনালোকে। ইয়াৰ উপৰিও খোৱা লোৱাৰ ক্ষেত্ৰতো আমাৰ উফিৰ কাৰণে খোৱা লোৱাৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগে। দৈ, খোৱা পানী প্ৰচুৰ পৰিমাণে খাব লাগে। যদি এইবোৰ উপায় অৱলম্বন কৰাৰ পিছতো উফি বা ডেণ্ড্ৰফ আমাৰ আঁতৰি নাযায়, তেনেহ'লে এজন ভাল চিকিৎসকৰ ওচৰত গৈ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে। বন্ধু বান্ধৱীসকল, যদি ভিডিওটো ভাল লাগিছে তেনে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। মোৰ ভিডিওটো শেষলৈ চাই থকাৰ কাৰণে অশেষ ধন্যবাদ।